হেল্ল' গাইজ, নতুন ভিডিঅ' স্বাগত জনাইছোঁ আপোনালোকক। আমি এতিয়া বহাগী মেলালৈ আহিছোঁ। আপোনালোকক বহাগী মেলাত এনেকুৱা দৃশ্য দেখাম। আপোনালোকক চাই থাকিব। বহাগী মেলা ইয়াত কমলাবাৰী 1 নম্বৰ স্কুলৰ পিছ চাইডে, এইটো কমলাবাৰী বলফিল্ড বুলি কয়। বলফিল্ডত আপোনালোকৰ বহাগী মেলা আয়োজন কৰা হৈছে। 5 দিনীয়া কাৰ্যসূচী বিহু উপলক্ষে আপোনালোক সকলো আহিব। বহাগী মেলালৈ দৰ্শন কৰিব। গান গীত পৰিৱেশন হয়। ইয়াত সকলো দোকান বজাৰ আছে। ইয়াত আপোনালোকে আহিব। ইয়াত সকলো ৰাইজ আহিব। ইয়াত দোকান বজাৰ দেখা পাইছে আপোনালোকে। দোকান বজাৰ ইয়াত চাৰিওফালে দোকান আছে। ইয়াত আপোনাৰ আহি পেলাই গান চানো গাব পাৰিব নিজে। সকলো আহিব। কাপোৰৰ দোকান এখন। বিহু পিঠা লৈ যাব পাৰিব আপোনালোকে। বিভিন্ন খাদ্য সামগ্ৰী বস্তু পোৱা যাব। আপোনালোকে আহিব। এই প্ৰগ্ৰেম হয়। এখন প্ৰগ্ৰেম চাব পাৰিব আপোনালোকে আহি পেলাই। আপোনালোক আহিব। ইয়াত সকলো ৰাইজ আহি পেলাই ইয়াত দৰ্শন কৰিব। কমলাবাৰী বলফিল্ডত আহিব আপোনালোকে। কমলাবাৰী বলফিল্ডত এইখন ইয়াত কমলাবাৰী বলফিল্ড। এয়া আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই আছে। ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আপোনালোকে সকলো আহিব, দৰ্শন কৰিব বহাগী মেলালৈ। এতিয়া আপোনালোক গানৰ প্ৰগ্ৰাম দেখাম। এতিয়া গান প্ৰগ্ৰাম পাব আপোনালোকে। এতিয়া সকলো বিহু মাৰি আছে দেখা পাইছে।